নমস্কাৰ দৰ্শক, দেৱশ্ৰী পাকঘৰলৈ আপোনালোকক স্বাগতম জনালোঁ। মই আজি বগৰীৰ আচাৰ কেনেকৈ বনাওঁ মই আজি আপোনালোকক দেখুৱাম। মই প্ৰথমে বগৰীখিনি জিকাই ৰাখিছোঁ। মই বেলেগ এটা পাত্ৰ বহাই তেল দি দিলোঁ। 3টামান শুকান জলকীয়া দি দিলোঁ। শুকান জলকীয়াখিনি মই ভাজি ল'ম। পাঁচফোৰণ দি দিলোঁ। মই বগৰীখিনি দি দিলোঁ। বগৰীখিনি দিয়া হৈছে। এতিয়া মই ভাজি ল'ম। বগৰীখিনি ভালদৰে ভাজি ল'ম। বগৰীখিনিৰ পানী শুকাব লাগিব। নিমখ দি দিলোঁ। হালধিৰ গুড়ি দি দিলোঁ। এতিয়া আৰু অলপ ভাজি ল'ম। ভালদৰে ভাজি ল'ব লাগিব। মই গুড় মিঠাইটো দি দিলোঁ। মই গুড় মিঠাইটো আগতে জিকাই ৰাখিছিলোঁ গৰম পানীত। এতিয়া অলপ হ'বলৈ দিম। মই ভাজা মছলা দি দিলোঁ। মই শুকান জলকীয়া, জিৰা, ধনিয়া আৰু পাঁচফোৰণ একেলগত ভাজি মই গুড়ি বনাই লৈছিলোঁ, সেইখিনি দি দিলোঁ। আচাৰটো হৈ আহিছে। আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে ভিনেগাৰো দিব পাৰিব। মোৰ আচাৰটো হৈ আহিছে। মোৰ আচাৰটো হৈ গৈছে। আজিলৈ ইমানেই। নমস্কাৰ।